নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া খেতি-বাতি কৰা সময় আৰু আমি যিহেতু গাঁৱলীয়া মানুহ, গতিকে পথাৰলৈতো যাবই লাগিব, নহয়নে বাৰু? আমাৰ মাহঁতো পথাৰলৈ যাবলৈ ওলাইছে। মই ভাবিলোঁ মাহঁতৰ লগতে ময়ো পথাৰলৈ যাওঁ। আৰু পথাৰলৈ যোৱাৰ আগতে মোৰ অকণমান ভোক লাগিছে, কিবা এটা বনাই খাই লওঁ। ভাবিলোঁ মেগীকে বনাওঁ, কিয়নো মেগী বনাওঁতে বেছি টাইম নালাগে আৰু আমাৰ পথাৰখনো আপোনালোকক দেখাম। এয়া মোৰ মেগী আৰু ডিম ৰেডি হৈ গ'ল। পটাপট খাই লওঁ, খাই কৰি পথাৰলৈ যাওঁ। এতিয়া আমি পথাৰলৈ আহি আছোঁ, মা আৰু মই। অলপ পিছতে পথাৰ গৈ পামগৈ। ফাইনেলি এতিয়া আমি আহি পথাৰ পাই গ'লোহি আৰু এতিয়া আমি ইয়াত কঠীয়া তুলিম। এয়া আমাৰ পথাৰ, ইয়াতে কঠীয়া কৰি থৈছে। এয়া মায়ে কঠীয়া তুলি আছে, ময়ো তুলিম। মায়ে কঠীয়া তুলি আছে। ইয়াতে আমাৰ এনেকৈ কঠীয়া কৰি থৈছে। আমাৰ মানে য'ত কঠীয়া কৰি থৈছে, সেই কঠীয়া কৰা কাষতে এখন জিকা বাৰীও আছে। এইখন দেখিছে আপোনালোকে অলপকৈ। এতিয়া আপোনালোকক মই সেই আমাৰ জিকা বাৰীখন দেখাম। বলকোন এতিয়া আমাৰ জিকা বাৰীখন চাওঁ। এয়া এতিয়া আমি আহি আছোঁ জিকা কাটিবলৈ। হাততে এয়া বেগো লৈ আহিছোঁ জিকা ভৰাই নিবলৈ। মই এতিয়া পাই গ'লোহি আমাৰ জিকা বাৰী। এয়া আমাৰ জিকা কাটিছোঁ। এয়া হৈছে আমি এতিয়া কাটি অহা জিকাখিনি। এয়া আপোনালোকক দেখাই দিছোঁ, মই গৈছিলোঁ কাটিবলৈ। ফাইনেলি এতিয়া আমি আহি ঘৰ পালোহি আৰু আমি যিখিনি জিকা কাটি আনিছিলোঁ সেয়া আপোনালোকক দেখুৱাইছোঁৱে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।